নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৰবীজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ৰেচিপিৰ সৈতে। মই আজি চিৰাৰ পোলাও বনাই খাম বুলি ভাবিছোঁ, গতিকে ভাবিছোঁ মোৰ ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, কাৰণ ৰেচিপিটো তেনে সহজ আৰু বনাবলৈও কম সময় লাগে। যদি ঘৰত গাখীৰ বা দৈ নাথাকে তেতিয়াহ'লে চিৰাখিনিতো এনেই নষ্ট হৈ যায়। সেইকাৰণে মই কেনেদৰে পোলাওটো বনাই খাওঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। যদি ভাল পায় তেনেহ'লে আপোনালোকেও মই বনোৱাৰ দৰে বনাই খাই চাব আৰু কেনে পালে কমেণ্ট কৰি জনাব, আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। এতিয়া আহকচোন মই পলম নকৰি মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। লগতে মই পোলাও বনাবৰ কাৰণে এটা পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, দুটা জলকীয়া ফালি লৈছোঁ, এখিলা তেজপাত লৈছোঁ, 4টা ইলাচি লৈছোঁ আৰু এই কেইটামান কাজু লৈছোঁ, কাজু কেইটামান ফালি লৈছোঁ। পোলাওৰ কাৰণে মই ইয়াত চিৰা লৈছোঁ। মই এইটো কাপৰ জোখত, চাহ কাপৰ জোখত মই 5 কাপ লৈছোঁ। আপোনালোকে নিজৰ কেইজনৰ কাৰণে বনাই জোখমতে ল'ব। আৰু এতিয়া মই ইয়াত পানী দি এইখিনি অলপ ভালকৈ এনেকৈ ধুই ল'ম। তিয়াই থ'ব নালাগে, জাষ্ট এনেকৈ ধুই পিনে আপোনালোকে থৈ দিলে হ'ব। এনেকৈ ধুই অলপ তেনেকৈ মই ৰাখি থ'লে চিৰাখিনি কোমল হৈ যাব। তিয়াই থ'ব নালাগে, তিয়াই থ'লে বেছি কোমল হ'লে পোলাওটো বেয়া হয়। এতিয়া এইখিনি কোমল হয় মই ইয়াত গেছত এখন কেৰাহী পাতি লৈছোঁ। ইফালে গৰম হৈ গ'ল, ইয়াত মই এতিয়া ঘিউ দিম। ঘিউটো অলপ সৰহকৈ দিব লাগিব, তেতিয়াহে পোলাওখিনি খাবলৈ ভাল হ'ব। এতিয়া ঘিউখিনি গৰম হৈছে। ইয়াত মই এতিয়া এই তেজপাতবিলাক দি দিছোঁ আৰু লগতে জলকীয়া দি দিছোঁ আৰু ইয়াৰ পিঁয়াজখিনি ইয়াতে দি দিছোঁ। বাকী ইলাচিকেইটাও লগতে দি দিছোঁ। এতিয়া লাহেকৈ অলপ সময় পিঁয়াজকেইটা অকণমান ৰঙচুৱা হোৱালৈকে অলপ তেনেকৈ ভাজিব লাগিব। পিঁয়াজখিনি এতিয়া অলপ ৰঙচুৱা হৈ গ'ল। ইয়াত লগতে এতিয়া কাটি থোৱা কাজুকেইটা এতিয়া দি দিব। আকৌ এবাৰ লৰাই দিব। লগতে এতিয়া চিৰাখিনি ইয়াত বাকি দিব লাগিব। চিৰাখিনি দিয়াৰ পাছত গেছটো অলপ মিডিয়ামত ৰাখিব, নহ'লে জ্বলি যাব পাৰে। তাৰ পাছত অকণমান নিমখ ইয়াতে দি দিব। নিমখখিনি দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই দিব। গেছটো এতিয়া অলপ বঢ়াই দিব। এতিয়া মই ইয়াত 2 চামুচ ডাঙৰ চামুচেৰে চেনি দিছোঁ। আপোনালোকে যিমান পৰিমাণৰ বনায় সেই অনুপাতে আপোনালোকে সোৱাদ অনুযায়ী চেনিটো দিব। আকৌ ভালকৈ এনেকৈ মিলাই দিব। বনাবলৈ বেছি সময় নালাগে, তেনেই সহজ, খাবলৈ কিন্তু বহুত সোৱাদ হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, খাবলৈ বহুত সোৱাদ হয় চিৰাৰ পোলাওটো। চাওক মোৰ পোলাও ৰেডি হৈ গ'ল। অলপ বেছি সময় ভাজিব নালাগে, অলপ ভজাৰ পিছতে পোলাও খাব পৰা হৈ যায়। কাৰণ চিৰাটো কোমল কৰি ৰখা হৈ গ'লে, ধুই দিয়াৰ পাছত চিৰাটো কোমল হৈ গ'ল, তেতিয়া মোৰ চিৰা পোলাও ৰেডি হৈ গ'ল। বনাবলৈও বেছি টাইম নালাগে। কেতিয়াবা যদি আপোনালোকৰ গাখীৰৰ লগত চিৰা খাই আমনি লাগে, ধৰক গাখীৰ ঘৰত নাথাকে, চিৰা আছে, তেতিয়া আপোনালোকে এনেদৰে পোলাও বনাই খাব পাৰে। সময়ো কম লাগে, খাবলৈও বহুত ধুনীয়া হয়। যদি মোৰ ৰেচিপিটো ভাল পায় তেনেহ'লে এবাৰ ট্ৰাই কৰি
চাব আৰু যদি খাই ভাল পায় তেনেহ'লে মোক কমেণ্ট কৰি জনাব কেনে পালে আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব